নমস্কাৰ, মোৰ নাম ৰাজমণি দাস। মই গোৱালপাৰা জিলাৰ ভিতৰৰ সৰু এখন গাঁৱৰ এজনী সাধাৰণ ছোৱালী। মোৰ কোনো ইমান ডাঙৰ প্ৰতিভা নাই যে আপোনালোকৰ আগত দেখুৱাম। তথাপিতো মই যিখিনি জানো, মই যি কাম কৰি ভাল পাওঁ, মই য'ত যাওঁ সেইবিলাক আপোনালোকৰ আগত দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিম। আৰু সেইটো ভাবিয়ে মই মোৰ চেনেলটো আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মোক বহুত মৰম দিব। 17 জানুৱাৰীৰ দিনা শিল্পী দিৱস আমি সকলোৱে জানো, আৰু সেইদিনাখন মই গুৱাহাটী গৈ দুৰ্গা সৰোবৰত আয়োজন হৈ থকা শিল্পী সমাৰোহ এখনত গৈছিলোঁ। আৰু তাত গৈ অনুষ্ঠানখনত মই কি দেখিলোঁ, কি চালোঁ, আৰু সকলোতকৈ ডাঙৰ কথা মই ভাল পোৱা, আৰু আপোনালোকেও সকলোৱে ভাল পায়, দুটি মনৰ জোনাকৰ নকওঁ সেই মানুহজননো কোন, চাবৰ বাবে এই ভিডিঅ'টো চাব লাগিব আপোনালোকে। আৰু আহক আমি ভিডিঅ'টো একেলগে চাওঁ। মোৰ সকলোতকৈ ভাল লগা সেই অভিনেতাজননো কোন, চাওঁ একেলগে। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো যেন আগবঢ়াই লৈ যায় আপোনালোকে, মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰে প্লিজ। বলক ভিডিঅ'টো চাওঁ। এয়া আমি গৈ আছোঁ দুৰ্গা সৰোবৰলৈ। মামা, মই, মামী আৰু মাইনাটো, আমাৰ মাইনা নাচিব। তাত অনুষ্ঠান হৈয়ে আছিলে, আমি গৈয়ে বহিলোঁ। বহি পেলাই আপোনালোকক দেখুৱাম, চাব কি সুন্দৰ হৈ আছে। তাত পৰিৱেশটো বহুত ধুনীয়া। আৰু এয়া চাওক। আমাৰ মাইনা নাচি আছে, চাওক আপোনালোকে। ভয় কৰা নাই তাই।
ইয়াতে আমাৰ মাইনাৰ গানটো কি কাৰণত বা বন্ধ হৈ গ'ল, তাই সেনেকৈ থিয় হৈ থাকিলে, তাৰপিছত আৰু গান লগাই দিলে আৰু নাছিলে। এয়া চাওক আপোনালোকে মোৰ সকলোতকৈ ভাল লগা অভিনেতাজন মঞ্চত। আপোনালোকে নিশ্চয় চিনি পাইছে, মই কোৱাৰ প্ৰয়োজনেই নাই। গতিকে আহক আপোনালোকে একেলগে চাওঁ আমি। এয়া অসমীয়া সংস্কৃতিৰ প্ৰতীক জাপি, ফুলাম গামোচা, আৰু এয়া কণমানি দুগৰাকীয়ে সুন্দৰ এটি মৰম লগা এটি উপহাৰ দিছে। এয়া মঞ্চত আপোনালোকে দেখিছেই আপোনালোকৰ বহুতৰে প্ৰিয় বিক্ৰম খ্যাত বহুতেই কমল লোচনৰ আচল নামটো নাজানে, বিক্ৰম বুলিয়ে জানে। আৰু আচলতে কি হয়, আমাৰ চিৰিয়েল বেয়া পোৱা বহুত মানুহেও কমল লোচনৰ অভিনয় চাবৰ কাৰণে এই চিৰিয়েল চোৱা আৰম্ভ কৰিছিলে। এইটো সত্য কথা, অপ্ৰিয় সত্য কথা। আৰু সঁচা কথা এটাই কওঁ, কমল আচলতে মোৰ জুনিয়ৰ কাৰণে মই এই কথাটো ক'ব লগা হৈছে। মই আচলতে চিৰিয়েল কেতিয়াও নাচাওঁ আৰু অসমীয়া চিৰিয়েলটো কেতিয়াও নাচাওঁ, কিন্তু দুটামান খণ্ড মই চাইছোঁ। তোমাক কোৱা নাই আজিলৈকে, মোক ক'লোঁ। এতিয়া বেলেগ কথা একো নকওঁ, দুআষাৰ তুমি ক'বা। প্ৰব্লেমটো আচলতে ইয়াতে হৈ যায়, দুআষাৰ ক'ব দিলে। নাটকত কি হয়, আমি অভিনয়ৰ লগত জড়িত যিহেতু, নাটক কৰিলে আচলতে এনেকৈ লাইটটো জ্বলি থাকেতো, তো মানুহখিনি দেখা নাপাওঁ আচলতে। তো সেইকাৰণে ভয় নাখাওঁ, ধুনীয়াকৈ সংলাপবিলাক ক'ব পাৰোঁ। কেমেৰাৰ সন্মুখতো তেনেকুৱাই হয়, চব চিনাকি মানুহে থাকে। ইয়াতে আধাখিনি মানুহক মই চিনি নাপাওঁ আচলতে। তো অকণমান ভয়ো লাগে, লাজো লাগে। তাতে ৰিচান দাহঁত মোৰ ছিনিয়ৰ কটনৰ। তো আগতে কটনত মই এংকৰিং কৰোঁ প্ৰগ্ৰাম থাকিলে, তো ৰিচান দাই গান গাবলৈ উঠি আহে। আজি ৰিচান দাই এংকৰিং কৰিছে, মই মঞ্চত আহিবলগীয়া আছে, তো অকণমান দিগদাৰ হয় কথা ক'বলৈ। প্ৰথমতে এয়া যুৱ শক্তি দুৰ্গা সৰোবৰ। আপোনালোকে ইমান ধুনীয়াকৈ আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই শিল্পী দিৱসটো ইমান ধুনীয়াকৈ আয়োজন কৰিছে, তাৰ কাৰণে মই কৃতজ্ঞ আচলতে, মোকো মাতি আনি এইখিনি সন্মান দিয়াৰ কাৰণে। মই যদিও এতিয়ালৈ যোগ্য হোৱা নাই আৰু বহু কাম কৰিবলৈ বাকী আৰু বহু আগবাঢ়িবলৈ বাকী, গতিকে এইখিনি সন্মান দিছে, তাৰ কাৰণে নিশ্চয় কৃতজ্ঞ হৈ থাকিম সদায় আপোনালোকৰ ওচৰত। আৰু আপোনালোকে এই ৰাতি ইমান কুঁৱলীৰ মাজতো আপোনালোকে ৰৈ আছে, এই অনুষ্ঠানটো উপভোগ কৰিছে সুন্দৰকৈ। গানৰ কম্পিটিশ্যন হৈছে, ডান্সৰ কম্পিটিশ্যন খুব সুন্দৰকৈ চাইছে। তো আপোনালোকলৈ ধন্যবাদ জনাইছোঁ ইমানখিনি সময় অপেক্ষা কৰাৰ কাৰণে। মই অকণমান সোনকালে অহাৰ কথা আছিল যদিও কিবা এটা কামৰ কাৰণে আহিব পৰা নাই, বাহিৰে আহিব লগা আছে কামৰ পৰা। তো পিন্ধনত ট্ৰেক পেণ্ট পিন্ধিয়ে গুচি আহিলোঁ বাৰু, কামৰ থকাৰ কাৰণে। এনেকৈ আছিলোঁ, যেনেকৈ আছিলোঁ তেনেকৈ গুচি আহিছোঁ। তো বেয়া নাপাব, মই সাজি কাচি আহিব পৰা নাই ৰিচান দাহঁতৰ নিচিনাকৈ। আৰু কি ক'ম, আপোনালোকে সংলাপ তেনেকৈ মনত নাই বাৰু। আপোনালোকে ইমান মৰম দিছে, আৰু বহুতে কৈছে যে চিৰিয়েল নোচোৱা মানুহেও চিৰিয়েল চাইছে আমাৰখন। তো আপোনালোকৰ ইয়াৰেও এগৰাকী শিল্পী আছিল, আপোনালোকে জানে চাগে, শান্তনা বাইদেউক জানে সকলোৱে। মোৰ মা হৈছিলে, তো মাৰ নিচিনাই আচলতে, এতিয়াও তেনেকুৱাই সম্পৰ্ক। তো আপোনালোকৰ ইয়াৰ পৰাও ইমান ভাল শিল্পী ওলাইছে, ৰিচান দাহঁতে কাম কৰিয়ে আছে। গতিকে এই শিল্পীসকলক আপোনালোকে আগবাঢ়ি যোৱাত আৰু সহায় কৰক, ছাপোৰ্টটো কৰি আহিছে ইমান দিনে। আৰু আমাৰ নতুন কাম ওলালোঁ। আৰু এটা কথা, মানে এই মোক সুযোগ দিয়া হৈছে ইয়াতে কথা ক'বলৈ। সুযোগ পালে সুযোগৰ সদব্যৱহাৰ কৰিব লাগে বুলি মোক মায়ে কৈছে আচলতে। তো আমি এখন চিনেমা কৰিছিলোঁ 2 বছৰ আগত। চিনেমাখন কৰোণা আৰু কাৰ কাৰণে ৰিলিজ দিব পৰা নগ'ল যোৱা বছৰ। এই বছৰ ৰিলিজ হৈছে 22 জানুৱাৰী তাৰিখে, গৰু চিনেমাখনৰ নাম। তো চিনেমাখন ৰচনা আৰু পৰিচালনা কৰিছে হিমাংশু প্ৰসাদ দাসে। তো চিনেমাখন 22 জানুৱাৰীত গুৱাহাটী উজান বজাৰত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ৰিলিজ হ'ব। 5টাকৈ প্ৰদৰ্শনী আছে। আপোনালোকে যদি সময় পায় মানে সময় পাবই, যিকোনো এটা সময়টো পাবই। 5টা প্ৰদৰ্শনী, 11টা বজাত আছে, 1টা বজাত, 3টাত, 5টাত আৰু ইভিনিং 7। তো আপোনালোকে যিটো সময়ত মিলে গৈ পেলাই চিনেমাখন চাব, নিশ্চয় ভাল পাব। সাম্প্ৰতিক সময়ৰ এখন চিনেমা, যদিও 2 বছৰ আগতে বনোৱা, তথাপিও এতিয়াও সমানে গ্ৰহণযোগ্য। চিনেমাখন চাই ভাল পাব আপোনালোকে। আৰু যদি ভাল নাপালে হয়, মই আপোনালোকক নকলোৱে হয় চাবলৈ। গতিকে চাবলৈ যাব আৰু আনকো চাবলৈ ক'ব। আৰু নতুন কাম কৰিলে আপোনালোকে সদায় ছাপোৰ্ট কৰি চাব। আপোনালোকৰ ছাপোৰ্ট নাথাকিলে চাগে আৰু কাম কৰিব নোৱাৰিম। গতিকে এইখিনিয়ে বিচাৰিছোঁ আপোনালোকৰ পৰা, আৰু ইমানখিনি মৰম দিয়াৰ কাৰণে ইয়াতে আনি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱ শক্তি দুৰ্গা সৰোবৰক
আৰু অধিক এনেকুৱা ধৰণৰ অনুষ্ঠান অৰ্গেনাইজ কৰিবলৈ অনুৰোধ জনাইছোঁ, তেওঁলোকে যাতে আৰু ভাল ভাল কাম কৰি যায়। তো এইখিনি মোৰ ক'বলগীয়া। ৰিচান দা হ'ব। অঁ, হেল্ল', এইখিনিতে আমি মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ কমল লোচন ওৰফে বিক্ৰমৰ মাতৃ চৰিত্ৰত অভিনয় কৰা ঠিক আছে। শান্তনা ঠাকুৰীয়া বাইদেউক মঞ্চত বিচাৰিছোঁ। মই মাতিছোঁ, মোৰ তৰফৰ পৰা মাতিছোঁ, আমাৰ যুৱ শক্তিৰ তৰফৰ পৰা মাতিছোঁ। অকণমান যদি সংলাপ শুনাই দিয়ে। আচলতে মোৰ মাৰ কেৰেক্টাৰ আছিলে, তো সংলাপ নাছিলে। আপোনালোকে যদি চাইছে আৰম্ভণিতে, মই মনে মনে আছিলোঁ তো বেছি খুব সময়। বেছি সময় মনে মনে থাকে, দুই এটা কথা কয়। যদি মনত আছে কিবা ক'ব পাৰে, মোৰতো মনত নাই। ঠিক আছে, মই এটা ক'ম, তুমি তাৰ উত্তৰটো দিবা। যেনেকৈ কৈছিলোঁ তেনেকৈ কওক। যদি মোৰ মনত থাকে মই ক'ব পাৰিম। ঠিক আছে। কস্তুৰীৰ দেউতাকে জানো তোক মানি ল'ব? দে তই বেছি চিন্তা কৰিছ, হ'ব দে, মই কিবা এটা কৰিম নহয় গৈ পেলাই। এনেকৈ কিবা কিবি কথা কৈছোঁ। ধন্যবাদ। আৰু নহ'ব, মোক সকলোৱে অৱশ্যে চিনিয়ে পায়, আৰু আপোনালোকৰ আশীৰ্বাদ আচলতে এইখিনি যে ইমান মৰম দিছে। এতিয়া তাতে বহি থাকোঁতে মোক সুধিছে যে আপুনি আহিছে, বিক্ৰমো আহিব নেকি ইয়ালৈ? মানে এনেকুৱা হৈছে বিক্ৰম সঁচাকৈ যেন মোৰ ল'ৰা, এনেকুৱা এটা। আৰু মই মানিও লৈছোঁ দেই, সকলোৰে সন্মুখত কৈছোঁ, পুত্ৰ হিচাপে মানিয়ে লৈছোঁ তাক মই। ধন্যবাদ। আৰু কিবা ক'ব লাগিব? আৰু কিবা কবিতা গাবা নেকি? জ্যোতিপ্ৰসাদৰ কিবা কবিতা বা কবিতা অন্য তেনেকৈ কিবা? মনত নাই, মানে কবিতাটো মনত নাথাকে আচলতে। অঁ, কিবা কৈছে, কি কৈছে? মাক পুতেকৰ ডাইলগ কি কওক। আছিলে? দুটি মনৰ জোনাক, যিখন আমি ধাৰাবাহিক খুব মানে এনজয় কৰিছোঁ, মাতো আৰু তোমাৰ বুলিয়ে কৈছোঁ কমল। তো তাৰে এটা ডাইলগ যদি আমি ইয়াত শুনিবলৈ পাওঁ, খুব আমি দুৰ্গা সৰোবৰবাসীয়ে খুব আনন্দিত হ'ম। এটা ক'লেই বাৰু মোৰ ৰাইজৰ দাবী। কস্তুৰী আমাৰ ঘৰত থাকিব, তাত মোৰ আপত্তি নাই, কিন্তু তাই যদি আমাৰ ঘৰত থাকিব খুজিছে, মোৰ বোৱাৰী হৈ থাকিব লাগিব। এই সমাজখনে বেয়া বুলিব নহয়, আৰু সমাজে বেয়া পোৱা কামটো তইনো কিয় কৰ? সেইকাৰণেহে কৈছোঁ। তই বেছি কেক কৰি থাক, চাহ বনাকে যা। এনেকুৱা টাইপে আছিল আমাৰ সম্পৰ্কটো আচলতে গোটেইখনত। আৰু বেলেগ সংলাপ তেনেকৈ মনত নাথাকে আচলতে, নতুন নতুন কাম কৰি থকা যায় কাৰণে ডেইলি বেলেগ বেলেগ কামত। মাইনা তুমি জুই, এইটো বহুত সেইটো আচলতে বহুত পপুলাৰ হৈছে। মাইনা তুমি জুই, চাগে কমলকে কয়, কস্তুৰী আৰু কমলৰ জুতিটোক কয় মাইনা তুমি জুই। ঠিক আছে বাৰু। প্ৰথম চিৰিয়েলখন ষ্টাৰ্ট হওঁতে প্ৰথম যেতিয়া মোৰ এণ্ট্ৰি হৈছিলে, সেই চিনটোৰ অকণমান জাষ্ট এই মাইনা তুমি জুই বুলি কওঁতে মোৰ মনত পৰিছে অকণমান। মোৰ লগৰজনে আচলতে ছোৱালী জোকাই থৈ আহিছিলে, তো সি ছোৱালী জোকাইছিলে মাইনা তুমি জুই বুলি। তো ছোৱালীজনীয়ে কমপ্লেইন দিব আহিছে, অহাৰ পিছত সেই মমেণ্টতে মই আহি পাওঁ আচলতে। আহি পাই তাক ক'ব লাগে যে এনেকৈ পিছফালৰ পৰা এটা এনেকৈ মাৰি দিওঁ, মাৰি পেলাই কওঁ যে কি বুলি জোকাইছিলি? নহয়, কি বুলি জোকাইছিলি? সি কয় মাইনা তুমি জুই, মাইনা তুমি জুই, মাইনা তুমি জুই, চৰি ক। সি চৰি কৈছে নহয়। তাৰপিছত সিহঁত ওলাই যায়। তাৰপিছত মই তাক এটা কথা ক'ব লাগে যে সি মোক কয় যে তই দেখোন মোক কৈছিলে যে মানে ফেচবুক হোৱাটছএপত মাইনা তুমি জুই বুলি দে, তেতিয়াহে ছোৱালী পতিব। তাৰপিছত মই তাক কওঁ যে সকলো মানুহৰ দুটা ৰূপ থাকে, এটা প্ৰেম হোৱাৰ পিছত আৰু এটা প্ৰেম হোৱাৰ আগত। তো তেনেকৈ তাক এটা নীতি শিক্ষা দিব লাগে। আচলতে নীতি শিক্ষাটো দিয়াটো ভুল বাৰু, এনেকৈ সৰু ল'ৰা ছোৱালীও আছে বহুত। তো সি গুচি যোৱাৰ পিছত মই ছোৱালীজনীক ক'ব লাগে সেই ছেইম কথাটো। তো আপোনালোকৰ আগত সেই অকল সৰু তিনিটা শব্দ কৈ পেলাই মই বিদায় মাগিম। মাইনা তুমি জুই। থেংক ইউ। হ'ব, থেংক ইউ। ধন্যবাদ। আমি চোৱা হোৱাৰ পিছত তাত ধুনীয়াকৈ ভাতৰো ব্যৱস্থা কৰা হৈছিলে। আমি তাত ভাতো খালোঁ, মাংস খুৱাইছে, দালি ভাজি, এয়া চাওক। ভাত পানী খাই আমি ঘৰলৈ গৈ আছোঁ, কাৰণ বহুত ঠাণ্ডা। আপোনালোকে ভিডিঅ'টো ইমান সময় চোৱাৰ কাৰণে ধন্যবাদ। আৰু সেয়া শেষত এখন ফটো আপোনালোকৰ আগত আগবঢ়ালোঁ।